So welcome to my YouTube channel Tonmas Vlog. Friends, আজি ভাওনা আছে আপোনাৰ পথাল পাহাৰ ৰুমত আৰু আজি ভাওনাখন একেবাৰে নতুন ভাওনা দাঁত ভাও তেনেকৈ কৰা নাই বাৰু আজি ভাওনাখন হ'ল আপোনাৰ কেশী মৰ্দন পূৰবৰ উপাখ্যান আৰু আজি তাত মোৰ আছে দেৱতা ভাও সো আজি দেখাম আপোনালোকক সকলো তাত কেনেকৈ ফাৰ্ষ্ট বলক দাইগিডাল কাটে নহয় দেৱতা যে দাইছে কাটে একেবাৰে ধুনীয়াটো হৈ ল'ব লাগিব ন বলক কেতিয়া দাইছে কেটেগৰী চিকুনাটো হৈ ল'লোঁ এতিয়া ওলাইছোঁ আৰু ভাওনা কৰিবৰ কাৰণে আৰু এইফালে আমাৰ এইটো কি গাইডমেন গাবলৈ গৈ যাব আৰু ঠিক আছে গৈ থাকোঁ বাৰু দেখাম আপোনালোকক গৈ আনোগৈ আপোনাৰ পথাল পাহাৰৰ পৰা ভাইটিটোক আনি পেলাই আমি যাম আৰু চাইডক গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব যদি ভিডিঅ' পাওঁ আৰু ভাওনা ভিডিঅ' পাওঁ তেতিয়া এড কৰিম নিশ্চয় পাম চাগে এড কৰি দিম আৰু চাব এইটো ভাইটিক ঘৰ পাই গ'লে ভাইটিকটো নিবলৈ আহিছোঁ এইটো আজি কি ভাও আছে ভৰত মুনিৰ ভাও দিছে কৰিবলৈ আজি কি নাট্যশাস্ত্ৰ আজি হেৰি কৰিবা নেকি নাট্যশাস্ত্ৰ ৰচনা কৰা হ'ব নাট্যশাস্ত্ৰ ৰচনা কৰিবা মানে হয় বাকী ভাওনাখন নতুন কি হয় ভয় ভয় লাগিছে ন ভাওনাখন নতুন অলপ ভয় লাগিছে ভগৱানৰ কিবা তেৰা কিবা আমি কৰিম নহ'ব হয় গৈ থাকোঁ ব'লা আনিলে নামঘৰ পাই গ'লোহি বোলে পেটুৱা এইবাৰ আমাৰ কোন মেইন মানুহ যাম দা এই কি ভাওনা কিবা ভাও আছে নে ভাও মানে আছিলে মোৰ অকণমান প্ৰব্লেমৰ কাৰণে নোৱাৰিলোঁ ল'ব মোৰ নাই লোৱা দেই পেটুৱা কি আছে কাৰণে মই ভাও নাই লোৱা আজি কি পৰীক্ষাৰ কাৰণে তই কি সেইটো কাৰণে নাট চলাব পাৰিবি ভাওহে গাব নহয় হয় নহয় একো নাই বাকী বলক চিন্তা কৰা তাত দেখা আছোঁ আপোনালোকক চিন্তা কি হৈ আছে এইফালে নামঘৰত সজাই আছে আৰু পেইণ্টাৰ চলি আছে আমাৰ এজন আজি কি ভাও ভাওটো কি মন্ত্ৰী মন্ত্ৰী নহয় হ'বলা এইটো এইফালে কেশী দৈত্য এইবিলাক খানাপতি ন কেশী দৈত্য এইফালে মন্দিৰজন এইফালে আছে এই বাকলি গুচা পিঁয়াজ মোৰ কথা এটা আছে এই বাকলি গুচা পিঁয়াজ এই আছিলে নমস্কাৰ যামি মোৰ কথা এটা আছে দেই এইফালে নমস্কাৰ ইয়াৰ লগত মিলি গৈছে আকৌ বস্তু হয় ন ভাওটোৰ লগত এইফালে পূৰবা বসন্ত কৈ দিওঁ কি নিষ্পৎসয়ময় অপূর্ব প্রতিমা তোমার মুগ্ধ করে মায়া প্রভাবেরে পিয়াই তন্দরে মোর সঙ্গীত পরবে তৃষ্ণা তোর করিলা পরাণ কি গুঞ্জে কি আছিলে পুঞ্জ পুঞ্জ পুষ্পরাজিত হব এটা নকওঁ এইফালে বিষ্ণু বিশ্ব নিয়ন্ত্ৰা পৰম ব্ৰহ্ম আমি হয় জানো চব মানে আজি ৰেডি হৈ আছে হয় নহয় এইফালেতো প্ৰথম খুচৰা নাই চাগে ব্লগ এটা বনাই দিয়া এইফালে মই চাই দিয়া
ৰিহাজ কৰি আছে আমাৰ ভৰতমণিক বোলে ভাওনা আৰম্ভ হৈ গ'ল এই আমাৰ বায়ু ৰেডি এইফালে ৰেডি হৈ গ'ল এইটো কাৰ্ডে ভাওনা কৰি ঘৰ পাই গ'লি আৰু ভাইটি আজি কি হৈছে ভাওনা ভাল মোটামুটি আৰু মোটামুটি বাকী যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব বাই বাই